साला हिजड़े की औलादा तेरी ही कमी थी यार 99টা কুকুৰ হোকে মোৰ পিছত তুমিও হোকা 100টা হৈ যাও हेलो एंड नमस्कार बंधु बान्धवीসকল स्वागतम जनाइছো তোমালোকক মোৰ অন্য এটি ভিডিঅলে আৰু তোমালোকে চাই আছা অফিচিয়েল ৰহান চেট্টি ইউটিউব চেনেল তো গাইস আজি আমি কথা পাতিম মুখত মামৰে ধৰা চামুচ লৈ জন্ম হোৱা কেইটামান ইনষ্টাগ্ৰামৰ হস্তিয়া মোটিভেশনাল স্পাইকাৰৰ ওপৰত যিকিটাৰ মোটিভেশনাল স্পিকাৰ শুনি মই নিজে ডিপ্ৰেছনত গুছি যাও আৰু হিয়তৰ ডিপ্ৰেছনৰ পৰা উঠি আহিব কাৰণে মোৰ নদীৰ পাৰত যাই কেনে মৃদু বটা খাব লগিয়া হয় তো গাইস বলা পলম নকৰা কৰি আজিৰ ভিডিওটো আমি আৰম্ভ কৰো আমাৰ ভাই যেনেকা ফোন এডিক্টেড তেনেকৈ এখেত হল ইংক এডিক্টেড আমি কলেজৰ প্ৰজেক্টত ইমান ডাঙৰ ডাঙৰ ছবি নাকো যিমান ডাঙৰ ডাঙৰ ছবি এখেতৰ গাত আছে কৰ্ম হল মানুহৰ পৰা বাহ হোৱা তেনেকৈ কয়ে পাগলিয়ে বাদি গল হল নিব্বানিবিবোৰক সান্তনা দিয়া আৰু যিবোৰ ডায়লগ গুগলৰ পৰা কপি কৰে সেইবোৰ নিজে অন ডায়লগ বুলি লিখিবলৈ লাজ নকৰে এজন আছিল ৰজা এজনী আছিল ৰাণী কুটি মাৰছিল আৰু কি প্ৰথমতে তাৰ প্ৰফাইলটো ভিজিট কৰি 90k ফলোৱাৰ দেখা পাই মোৰ মাথাটো গৰম হৈ গ'ল कंट्रोल আৰু বেছি মাথাটো তেতিয়া গৰম হল যেতিয়া পূৰ্ব জন্মৰ পৰা আজিলৈকে এটা বেকগ্ৰাউণ্ড মিউজিকতে বাকচৌদি ফেন দি আছে আজিৰ দিনত কোনোবাই সুধিলে মন্দিৰ মছজিদ কেৱল সম্পৰ্ক যদি হয় তাইক সময় থাকতে বিশ্বাস তথাপিতো আমি মূৰত নৱৰত্ন তেল লগাই দুটামান ভিডিঅ' চাও বলা ভালপোৱাবোৰ আধৰুৱা হৈ ৰল প্ৰতিশ্ৰুতিবোৰো ভাঙি গল আজীৱন লগত থাকিম বুলি কোৱা প্ৰিয়জনক মনৰ জোখেৰে দুখ দি এৰি গল ইনষ্টাগ্ৰামতো সিঙ্গেল বুলি কেনে হি ট্ৰেজেডি ফালি থাকে কিন্তু ৰিয়েলত তাৰ গাৰ্লফ্ৰেণ্ডৰ লগত ৰিলেশ্যনশ্বিপত থাকি মজা লুটি আছে जिंदगी हो तो ऐसी हो जिंदा तो झांट के बाल भी সেইটোতো ভাই একেই কথা হল মাষ্টৰজনে বিড়ি সিগাৰেট খায় আৰু মানে ষ্টুডেণ্টক জ্ঞান দিয়ে যে বিড়ি সিগাৰেট স্বাস্থ্যৰ কাৰণে হানিকাৰক এটা ভুল বাৰ বাৰ কৰি আছো তাই মোৰ নহয় বুলি জানিও তাৰ কাৰণে অপেক্ষা কৰি আছো হাৰি হাৰি জিকাজনকতো ভাই বাজিগৰ বুলি কোৱা হয় কিন্তু এটা ভুল বাৰ বাৰ কৰিয়ে থাকাকে কি বুলি কোৱা হ'ব দাদা সেইবোৰক বকা বুলি কোৱা হয় বকা বকা বুলি কোৱা হয় এটা ভুল বাৰে বাৰে কৰি আছো তাই মোৰ নহয় বুলি জানিও তাইৰ বাবেই মৰি আছো তোর মায়েরা কি গেছি না কি খেললা কেল্লা তোর কুচিত বোম মারি দিম লাউরা এতিয়া ভাঙি গল হৃদয় হুলস্থুলনো কি কৰিম পচন্দটো নিজে কৰিছিলো প্ৰশ্ননো কি কৰিম এতিয়া ভাঙি গল হৃদয় হুলস্থুলনো কি কৰিম পচন্দটো নিজে কৰিছিলো প্ৰশ্ননো কি কৰিম ভাই সিহঁতৰ অপূৰ্ব চাইৰে শুনি মৰ মনত কিবা এটা আহি গৈছে ভাই তই বেকগ্ৰাউণ্ড মিউজিক লগা জলদি ফাটি গল কণ্ডম হুলস্থুলনো কি কৰিম পচন্দটো নিজে কৰিছিলো প্ৰশ্ননো কি কৰিম দাদা ফাটি গল মানে এতিয়া দেখোন সৰ্বনা মৰ আৰে ভাই সেইবোৰ বেলুন ফুকোৱাৰ বাহিৰে আমাৰ আৰু ভাগ্য কিবা আছে নেকি ফুকাইছিলো বেলুন ফাটি গল প্ৰশ্ননো কি কৰিম চবকে মোৰ পাছত ৰাখ মই তোৰে হয় এইটো কথা মনত ৰাখ
পিছুৱাই যাব দি নিজে পিছুৱাই যাই আছে দেখোন ইহঁতৰ মতে 3 ছেকেণ্ডত 2 লাইন বাক্য কৈ কেনে বাকি 12 ছেকেণ্ড ভিডিঅ'টো স্লো মোশন কৰি বেকগ্ৰাউণ্ডত এটা মিউজিক লগাই দিলেই হৈ গ'ল কন্টেন্ট তো বলা আমিও এটা ট্ৰাই কৰো তোৰ পিছফালে লগাই দিম কেঁচা হালদি জনি সিন্সৰ ৰূপ ধাৰণ কৰি গান মাৰি দিম বহুত জলদি অভিমানো তোৰ লগত মৰমো তোৰ লগত আৰু কপালত লিখা থাকিলে বিয়াও তোৰ লগত লৰাটো হ'ব পাৰে সৰু কিন্তু কথাবোৰ ডাঙৰ ডাঙৰ অভিমানো তাইৰ লগতে সব তাইৰ লগতে মৰমো তাইৰ লগতে আৰু যদি কপালত লিখা আছে বিয়াও তাইৰ লগতে আৰু আমাৰ এই হাতখনৰ লগতে ভৱিষ্যত तुम जितना बताते हो मेरे बारे में इतना बुरा तो नहीं हो লিপষ্টিক লগোৱাটো ছোৱালীবোৰৰ বিউটি আৰু সেইটো টেষ্ট কৰাটো আমাৰ ল'ৰাবোৰৰ ডিউটি আরে ভাই তোৰ এতিয়া পঢ়া শুনাৰ ডিউটি লিপষ্টিক টেষ্ট কৰি যদি ইমানে ভাল পা তেতিয়াহ'লে এটা কিনি লবি আৰু যদি ফ্ৰীতে লিপষ্টিক টেষ্ট কৰিব বিচাৰিছ তেতিয়াহ'লে কুকুৰবিলাক দেখিছ নহয় তেখেতৰ লেংগুৰবিৰ মানে লিপষ্টিকৰ দৰে যা চেলেকি ল এবাৰ তোৰ কথা মনত পৰিলে চকু পানী নিজে নিজে ওলাই আহে ইয়াত মোৰ কি ভুল কোৱা ভুলটোৱে চকুৰ যে তোৰ কাৰণে কান্দে মোৰো দানি দিনিল আৰু মিয়া বাইদেউৰ ভিডিঅ' চালে কিবা এটা বস্তু ডাঙৰ হৈ উঠে কিন্তু ভুলটো মোৰ কি কোৱা ভুলটোতো সেই বস্তুটোৰে ন দিনটোৰ ভিতৰত এবাৰ মৰম নকৰিলে বস্তুটো ডাঙৰ হৈ উঠে মোক আৰু একো ক'ব নালাগে যি মই দেখিব লাগে সেয়া মই দেখিলো আৰু মোক একো বুজাবও নালাগে আৰে মই তোক চকু মুদি বিশ্বাস কৰিছিলো আৰু তইতো মোক অন্ধ বুলিয়ে ভাবি ললি শেষত আমি এটা কথা বুজি পালো যে চকু মুদি কাকো বিশ্বাস নকৰিবা কাৰণ এইটো কথা ময়ো ভালকেই জানো কাৰণ ময়ো বিশ্বাসত বহুত বিফলতা জান বলা আমি পলাই যাও কিন্তু মই যে বেকাৰ নালাগে একো কৰিব তুমি যি খোৱা ময়ো তাকে খাম গু খাই থাকিব পাৰিবি বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিছে দেন লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটোত যদি নতুন আহিছা তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বেছিছে বেছি মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰা যাতে সকলোৱে পায় আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে মোৰ ভিডিঅ'ৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ তোমালোকে সকলোতকৈ আগত পাই যোৱা তো গাইজ নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতি দি আজিলৈ লৈছোঁ তোমালোকলৈ বিদায় তো গাইজ বাই বাই টাটা এণ্ড খুদা হাফিজ